আজি এটা দুখৰ বাতৰি ৰাইজক জনাবলৈ বাধ্য হ'লোঁ। গুৱাহাটী মহানগৰ নাগাৰা সমিতিৰ এসময়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা নাগাৰা নামৰ পাঠক, লগতে সদৌ অসম নাগাৰা নাম সংঘৰো সাংগঠনিক সম্পাদকৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰা বলেন্দ্ৰ নাৰায়ণ কলিতা আমাৰ মাজৰ পৰা হেৰাই গ'ল। সুদীৰ্ঘ প্ৰায় 4 বছৰ জুৰি তেওঁ উচ্চ ৰক্তচাপত ভুগি ষ্ট্ৰ'ক হৈ পৰি থাকিল। ঘৰৰ পৰিয়ালে বা আত্মীয়স্বজনে যিমানখিনি পাৰে যথেষ্ট তেওঁক সেৱা আগবঢ়ালে, অৰ্থ কৰিও খৰচ কৰিলে, কিন্তু নিয়তিৰ বিধানত সকলো হাৰ মানি তেওঁ আজি আমাক এৰি যাবলৈ বাধ্য হ'ল। তেওঁৰ বিদেহী আত্মাৰ কাৰণে আমি সদৌ অসম নাগাৰা নাম সংঘৰ হৈ বিশ্ব নিয়ন্ত্ৰণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সদৌ অসম নাগাৰা নাম সংঘ, দৰং ওদালগুৰি জিলা নাগাৰা নাম সংঘ, খৈৰাবাৰী আঞ্চলিক নাগাৰা নাম সংঘৰ সকলো প্ৰতিনিধিৰ হৈ আমি কেইবাগৰাকী ইয়াত উপস্থিত আছিল। থাকি অন্ত্যেষ্টিক্ৰিয়াৰ চিতাত অগ্নি সংযোগ কৰালৈকে আমি থাকিলোঁ আৰু বিদেহী আত্মাৰ সদ্গতি কামনা কৰি আমি এটা শোক প্ৰাৰ্থনাও পৰিয়ালৰ চোতালত গ্ৰহণ কৰিলোঁ। পৰিয়াললৈ সমবেদনা জনাই আমি এতিয়া বিদায় লৈছোঁ আৰু অহা বৃহস্পতিবাৰে তাৰিখটো কি হ'ব ঠিক মনত কৰিব পৰা নাই। সেইদিনা আমি সদৌ অসম নাগাৰা নাম সংঘৰ তৰফৰ পৰা পৰিয়ালটিক খা খবৰ ল'বলৈ আহিম। এয়া আজিৰ দিনটো।